নমস্কাৰ আপোনালোকৰ মাজত আহিছোঁ আন এটি ভিডিঅ' লৈ আপোনালোকে অলপ মন দি চাব এই ভিডিঅ'টি আজি আমি শিকিম ফেগলৰ অপাৰেশ্যনৰ বিষয়ে আৰু ফেগলত আমি কি চাব লাগে আৰু কিয় চাব লাগে ফেগল হৈছে আমাৰ SAPত ডিজাইন কৰা এটা টি কোড এই টি কোডৰ জৰিয়তে এটা নিৰ্দিষ্ট পিৰিয়ডত যিটো পিৰিয়ড আপোনাক প্ৰয়োজন হয় এটা অফিচত কিমান ট্ৰানজেকশ্যন হৈছে এটা জিএলৰ এগেইনষ্টে গোটেই ডিটেইলছটো চাব পাৰি এতিয়া আমি আহক মেনুটোলৈ যাওঁ fagll03 এতিয়া আমি অফিচ এক্সপেন্সৰ জিএলটো ইয়াত মাৰিম এতিয়া আমি কন্ট্ৰল F1 কৰিলোঁ 2022 আমি এটা অফিচ ললোঁ নগাঁও বজাৰ আছো প্ৰফিট চেণ্টাৰ আমি এতিয়া সেভ কৰিলোঁ এতিয়া আমাৰ পিৰিয়ড 01/04/2022 আপোনালোকক যিটো পিৰিয়ড লগা হয় এতিয়া আমি চাম যে অফিচ এক্সপেন্সৰ এই জিএলটোত 1/4/2022 পৰা 6/8/2022 লৈকে নগাঁও বজাৰ এছঅ'এ কিবা পেমেন্ট কৰিছে নেকি এইখিনি এমাউন্ট আহি গ'ল এতিয়া ধৰি লওক আমাৰ এই জিএলটোতে আমাক ৰিপৰ্ট লাগে 2020 চনৰ পৰা দেখাত কি আছে ইয়াত পোষ্টিং ডেট আমি চেঞ্জ কৰি ল'ব লাগে এতিয়া আমি পোষ্টিং ডেটটো চেঞ্জ কৰি লওঁ 2020 1/4/2020 পৰা আমি দিলোঁ অলপ আগতে আমাৰ 2022 চনৰ ফিস্কেল ইয়াৰত যিখিনি ৰিপৰ্ট আহিছে সেইখিনি ৰিপৰ্টে শো কৰিছে কাৰণ আমাৰ সোৱা প্ৰচিডিউৰটো হোৱা নাই এই ডাটাখিনি এনেকৈ থাকক আমি F1 মাৰিলোঁ আমাক ৰিপৰ্টটি লাগে 1/4/2020 পৰা তাৰ মানে 1/4/2020 ফিস্কেল ইয়াৰ কিমান আছিল ফ্ৰম ফিস্কেল ইয়াৰ কিমান হ'ব আমাৰ 2020 যদি আমাক লাগা হয় ৰিপৰ্টটি 1/1/2020 পৰা তেতিয়া হলে আমাৰ ফিস্কেল ইয়াৰ কিমান হ'ব ফ্ৰম ফিস্কেল ইয়াৰ 2019 এটা আমাক 1/1 পৰা 2020 পৰা লাগে গতিকে আমাৰ এটো 2020 ফিস্কেল ইয়াৰ টু 2022 ফিস্কেল ইয়াৰ এতিয়া আমি এটো সেভ কৰি ললো এতিয়া আমাৰ ডেটটো এটো থাকিল এতিয়া আমি এক্সিকিউট কৰিম চাওক এই অফিচটোৱে 1/4/2020 পৰা আজিলৈকে কিমান ট্ৰানজেকশ্যন কৰিছে এই গোটেইখিনি ৰিপৰ্ট ওলাই গ'ল এই ৰিপৰ্টখিনি যদি আপুনি কৰবাত সেভ কৰিব বিচাৰিছে তেতিয়া হলে আপুনি ইয়াৰ লিষ্টত যাব এক্সপোৰ্টত যাব স্প্ৰেডশীট যাব আপোনাৰ ডেস্কটপত আহিল আপুনি যি নাম দিব বিচাৰে সেই নামত আপুনি গৈ আপুনি সেভ কৰি দিব আপোনাৰ ৰিপৰ্টটো এক্সেল ফাইল হিচাপে আহি সেভ হৈ যাব ঠিক আছে বহুত কি হয় যে কিছুমান ভাউচাৰ পোষ্টিং কৰে কিন্তু সেই ডকুমেন্টটো আপোনাৰ ডিটিআৰত এফেক্ট নকৰে আৰু আপোনাৰ টিসিবিত এফেক্ট নকৰে whereas ফেগলৰ জিএলত ফাঁসি থাকে এনেকুৱাকে বহুত ঘটনা ঘটি গৈছে গতিকে মই বিচাৰো বা মই আপোনালোকক অনুৰোধ জনাও ফেগলটো আপোনালোকে মাজে মাজে চাই থাকিব আৰু ফেগলত পষ্ট কেছত চাব পষ্ট কেছত আপোনাৰ সদায় 0 হৈ থাকিব লাগে 486710011 মই পষ্ট কেছৰ জিএলটো মাৰিলোঁ কন্ট্ৰল F1 2022 একেটা অফিসে ললো বাৰু আমি এতিয়া আমি চাম 01/04/2022 পৰা আজি 2 আগষ্টলৈকে এই অফিসটিৰ পষ্ট কেছ কি হৈ আছে ঘূৰি আছে আহিল চাওক ইয়াত দৈনিক যেটো কাম কৰে কামৰ পষ্ট কেছৰ ৰিপৰ্ট যেটো পষ্টত আপোনালোকে সাবমিট কৰে একেবাৰে তলৰ পিনে আহিলো ইয়াত পষ্ট কেছ 0 হৈ আছে এই এমাউন্টটি পষ্ট কেছত সদায় 0 হৈ থাকিব লাগে এই কথাত আপোনালোকে খুবেই মন দিব পষ্ট কেছত সদায় এমাউন্ট 0 হৈ থাকিব লাগে আৰু আপোনালোকে পিৰিয়ড ওয়াইজ এছওয়াটো আপোনালোকৰ দায়িত্ব দৈনিক ভাবেটো আপোনালোকে zfi_post_ballot চাবই লাগে তাৰ ভিতৰত যদি হেতু কিমানস কি হৈ যায় গতিকে আপুনি ইয়াত পিৰিয়ড ওয়াইজ চাব পাৰে ইয়াই নহয় এটি কেচিন ট্ৰানজিটৰ জিএলটা চাম 48671123445 এই পিৰিয়ডটো চাম কিবা ডিসক্ৰিপেন্সি আছে নেকি গম পোৱা যাব ঘূৰি আছে ওপৰৰ পিনে চাব পাতল নীলা কো আছডাল অহাযোৱা কৰি আছে ঘূৰি আছে
ইয়াক চাওক, ইয়াত আপোনাৰ গোটেইবিলাক গ্ৰীণ হৈ আছে, ৰেডত একো নাই। যদি ৰেডত কিবা ডিছক্ৰিপেঞ্চি থাকে তেতিয়াহ'লে আপোনাৰ সেইটো আপোনালোকৰ অপাৰেশ্যন মিষ্টেক হ'ব। এনেখন অপাৰেশ্যন মিষ্টেক কেতিয়া হ'ব পাৰে, যে ধৰি লওক আপুনি ZFI V50 ইউজ কৰা নাই কেছ ইন ট্ৰেনজিটৰ ট্ৰেনজেকশ্যনৰ কাৰণে, তেতিয়াহ'লে ইয়াত আপোনাৰ ফেগলত কেছটো ফাঁচি থাকিব। গতিকে আপোনালোকে কেতিয়াও ভাউচাৰ পষ্টিং ইউজ নকৰিব কেছ ইন ট্ৰেনজিটৰ কাৰণে, অলৱেজ ইউজ ZFI V50। গতিকে আপোনালোকে আজি শিকিলে ফেগলৰ জৰিয়তে কেনেকৈ এটা নিৰ্দিষ্ট পিৰিয়ডৰ ৰিপৰ্ট চাব পাৰি। এইটো খুব লাভজনক টিকট। আপোনালোকৰ যদি কেতিয়াবা কিবা মিষ্টেক হৈ যায় আপোনালোকে ধুনীয়াকৈ ৰিচেক কৰিব পাৰে। লগতে আপোনালোকক ইয়াত শিকিলে আপুনি পষ্ট বেলেঞ্চ এটা পিৰিয়ড ৱাইজ কেনেকৈ চায় আৰু কেনেকৈ জিৰ' হৈ থাকিব লাগে নালাগে শিকিলে। কেছ ইন ট্ৰেনজিটৰ কি কৰিলে আপোনালোকৰ এমাউণ্টখিনি ডিছক্ৰিপেঞ্চি শ্ব' হৈ থাকে আপোনালোকে শিকিলে। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক অপাৰেশ্যনত অলপ হ'লেও সহায় আগবঢ়াব। আৰু আহিম নতুন ভিডিঅ' লৈ। আপোনালোকৰ সহায়ৰ বাবে ধন্যবাদ।